আমি মেলাৰ অৱস্থা দেখাওঁ মানে আপোনালোকে মেলা চাব আহিম মেলা আহিব এয়া আছিল কেটলা মেলাৰ অৱস্থা তো এয়া চাওক আমাৰ কেটলা মেলাৰ মানে যোনবিলাক হালত কেনেকুৱা আৰু মেলা চাব আহিব। সো হেল্ল' ফ্ৰেণ্ডছ, মই আছোঁ এতিয়া আমাৰ মানে কেটলা যোনখন ফিল্ডত মানে মেলা হয় মীনা বজাৰ। তো অৱস্থা দেখি পাইছে মানে কিমান বোকা আছে। চ' ইয়াত দেখি পাইছে বোকা বোকা বোকা। তো এবাৰ মেলা তো আপোনালোকক আৰু ভালকৈ দেখাই আছোঁ, চাই থাকক এখন মেলা। তো আজি আপোনালোকক পাৰিলে মই মেলাখন ভালকৈ দেখাম। তো এয়া চাওক কালি মানে অকণমান মানে মেলাটো ষ্টাৰ্ট হৈছিলে আৰু এইখিনিও দোকান এইখিনিও দোকান চাইছে। মেলা আহিব এয়া আছিল কেটলা মেলাৰ অৱস্থা। জয় বৰে বাথু চাওক না কিমান মেলা। তো এয়া চাওক আমাৰ কেটলা মেলাৰ মানে যোনবিলাক হালত কেনেকুৱা আৰু মেলা চাব আহিব ফিল্ড আৰু সেইপিনে মীনা বজাৰ চাই দেখাই আছোঁ বলক। বহুত দিছে যাব এয়া চাওক কেটলা মেলাৰ অৱস্থা। এয়া চাওক কেটলা মেলাৰ অৱস্থা চাওক নহয় এনেকুৱা মেলা চাব আহিব। এবাৰ আৰু মেলা পাহৰি যাওক। ছটা ভীম কিয় ইমান বৰষুণ দিছে, ইমান মেলা কিয়? তই ইপিনে চাই লওক এবাৰ ভালকৈ। এনেকুৱা অৱস্থাত আপুনি কেনেকুৱা মেলা চাব আহিব কওকচোন। এনেকুৱা হ'লেও এইপিনে টিকেটবিলাকৰ দাম চাম চাই যাওক। আচ্ছা, এইটো চকৰি মই আপোনালোকক কৈছিলোঁ নে এই আগৰ ভিডিঅ'টোত এইবাৰ এই চকৰিটো উঠিম বুলি। এইটো চকৰি কিন্তু চাওক এই চকৰিৰ অৱস্থা কেনেকুৱা। চাব পাইছে, এইটো আছিল সেই চকৰিটো য'ত আমি উঠিম বুলি মানে কৈছিলোঁ। চ' এয়া দেখি পালে বোকা চাওক না আপোনালোকে এনেকুৱা বোকাত মানে মই এবাৰ কৈছোঁ আৰু এইবাৰ আপোনালোকে নেৰা পাহৰি যাওক। এটা গাড়ী এয়া বোকা চাওক আপোনালোকক মই কি বুলি মেলা দেখাম আৰু আপোনালোকে মেলাৰ অৱস্থা চাই গম পাই গৈছে যে এবাৰ মেলা কেনেকৈ হ'ব। এইটো আছিল মদ কাখোৱাৰ মেলা। এইটো ভালকৈ চাব পাৰিছে মানে এইটো ক'ব গ'লে একদম আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট মানে ভিডিঅ' হ'ব। এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় যোনসকলে চোৱা নাই এইটো চাওক। আৰু মানে ভয়ে লাগিছে মানে আৰু মোৰ হাত টকাৰ অলপো গ্ৰীপ নাই। এয়া চাইছে এয়া মীনা বজাৰৰ অৱস্থা চাওক, মীনা বজাৰৰ অৱস্থা চাব আহিব। এনেকুৱা মেলা চাব আহিব, কমেণ্ট কৰি কওক। এইটো আছিল চকীবিলাক আৰু এইটো মদ পোৱা যাব। তো ফ্ৰেণ্ডছ চলক তো সেইটো চাই লওক একবাৰ, মই উঠাব চেষ্টা কৰিম। এইখিনি আপুনি দোকানবিলাক দেখিলে অলপ চাই চলাম। এইটো ৰাস্তা নহয়, কিয় চলাই আছে এইটো ৰাস্তা ট্ৰেইন কম হয় আৰু এইটো কৰি আছে। চ' ফ্ৰেণ্ডছ মোৰ এনেকুৱা মেলাত বাইক সোমাই এনেকুৱা অৱস্থা হৈ গ'ল চাইছে মানে মোৰ বাইকৰ এনেকুৱা অৱস্থা। টায়াৰ চাই গোটেই বোকা লাগিল, ৱাছ মানে ধুবলৈ লাগিল। এয়া চাইছে গোটেই চাইলেঞ্চাৰ বোকা আৰু 30 চকাৰ অৱস্থা চাইছে। 30 চকাৰ কিমানখিনি মানে বোকা হ'ল। তো আপোনালোকে কমেণ্ট কৰি কওক এনেকুৱা বোকাত আপোনালোকে মেলা চাব আহিবনে? আৰু মোৰো ভৰিত অলপ চলপ লাগিছে, সেইটো বাৰু একো নাই, মই ভিডিঅ' চাব গৈছোঁ। কিন্তু বাইকখনো চাইছে কিমান কিবা বোকা লাগিছে।
তো আপোনালোকে কমেণ্ট কৰি কওক এই ভিডিঅ'টো মই এইটো কাৰণেই যি বনাইছোঁ যে ইমান বোকা হৈছে আপোনালোকে চাবলৈ আহিবনে নে নাহে আপোনালোকে নিজে এতিয়া বুজি লওক মানে যদি আহে কিমান মানে আপোনালোকে ৰেডি হৈ পেলাই আহিব আপোনালোকৰ কমেণ্ট কৰি কওক যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ ইমানেই বাই বাই আৰু ইয়াৰ ধুনীয়া জেগাটো চাওক না